মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপিটো হৈছে ঢোকলা। খুব কম সময়তে অতি সহজভাৱে ঘৰতে ঢোকলা বনাব পাৰি। কেনেকৈ বনাব পাৰি চাওঁচোন আহক। ঢোকলা বনাবলৈ আমি ইয়াতে একাপ বেচন লৈছোঁ, এটা ইনো পেকেট লৈছোঁ, আধা চামুচতকৈ কম নিমখ লৈছোঁ আৰু এচামুচ চেনি লৈছোঁ আৰু এডোখৰ নেমু লৈছোঁ আৰু অকণমান হালধি লৈছোঁ। আমি এটা পাত্ৰত নেমুৰ ৰস দিছোঁ এচামুচ, হালধি দিছোঁ অকণমান, হালধি অকণমানেই দিব লাগে, কালাৰটোৰ কাৰণেই দিব লাগে। তাৰপিছতে ইয়াত দিছোঁ নিমখ, চেনি দিছোঁ আৰু ইয়াতে 2 চামুচ ৰিফাইন তেল দিছোঁ আৰু এইখিনি মিক্স কৰি ল'ম ভালকৈ। হালধিটো বেছি নিদিব, হালধিটো বেছি দিলে আপুনি যেতিয়া বনাব ঢোকলাটো তেতিয়া ওপৰত এটা ৰঙা ৰঙা কালাৰ আহি যায়, বেয়া হয়। আৰু এইখিনি এতিয়া অকণমান পানী লৈ মিক্স কৰি দিছোঁ ভালকৈ। এইখিনি মিক্স কৰা খুবেই দৰকাৰ, কাৰণ ইয়াত হালধিটো থাকে, হালধিটো ভালকৈ মিক্স নহ'লে বেয়া হ'ব। ইয়াৰ পিছত বেচনখিনি ঢালি দিছোঁ আৰু অলপ অলপকৈ পানী দি এইখিনি আমি মিলাই ল'ম। একেলগে পানী নাঢালোঁ, নহ'লে কিমানটো থিকনেছ লাগিব বুজি নাপাম। সেইটো কাৰণে অলপ অলপকৈ পানী ঢালিছোঁ। এয়া চাওকচোন, এনেকৈ যদি থাকে মানে নাই হোৱা। আমি পানী ঢালি আৰু অলপ পাতলা কৰি ল'ব লাগিব। আৰু আমি চাব লাগিব যে বেচনখিনিৰ যাতে একো গোটা গোটা নাথাকে। এনেকৈ একেটা ছাইডেই 5 মিনিটমান ফেটি ল'ম। খুব ভালকৈ ফেটি লোৱা পিছতে এয়া চাওকচোন, এনেকৈ যদি আপোনাৰ বেচনখিনি পৰে তেতিয়াহ'লে আমাৰ বেচনখিনি ৰেডি হৈ গ'ল ঢোকলা বনাবৰ কাৰণে। এইখিনি আমি এতিয়া 20 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। 20 মিনিটৰ পাছত এতিয়া আমি এখন কেৰাহীত পানী দি দিম 2 কাপ আৰু এনেকৈ ষ্টেণ্ড এডাল দি দিম আৰু পানীখিনি অকণমান গৰম হ'বলৈ দিম। আৰু এনেকুৱা এটা ষ্টীলৰ বাতি লৈছোঁ আৰু ইয়াতে ৰিফাইন তেল লগাই লৈছোঁ। চাব যাতে বাতিটো আপোনালোকৰ অকণমান দ হয়, তেতিয়াহে ঢোকলাটো ধুনীয়াকৈ ফুলি আহে। এতিয়া আমি এই মিশ্ৰণটোত এপেকেট ইনো দি দিছোঁ আৰু ইনোখিনি ফেটিব নালাগে, ইনোখিনি আমি অকল মিলাই লওঁ যাতে ভালকৈ মিশ্ৰণটোৰ লগত ইনোখিনি মিলি যায়, ক'তো কম বেছি হ'ব নালাগে। এতিয়া এই মিশ্ৰণটো এই টিফিন বাতিটোত ঢালি ল'ম। গোটেইখিনি ভালকৈ ঢালি লৈছোঁ। ইনোটো মিলাই দিয়াৰ লগে লগে মিশ্ৰণটো খুবেই পাতলা হৈ যায়। গোটেইখিনি ঢালি লৈছোঁ ভালকৈ। এনেকৈ কৰি ল'ম যাতে সমান হৈ যায়। এতিয়া বাতিটো কেৰাহীখনৰ ওপৰত বহাই দিম। আমাৰ পানীখিনি গৰম হৈ আছে। এতিয়া আমি গেছৰ ফ্লেমটো একদম কম কৰি দিম আৰু ইয়াতে এটা ঢাকন লগাই দিম। চাব যাতে ঢাকনটো দি ভাপটো ওলাই নাযায়। এইখিনি হোৱালৈকে আমি চিৰাপটো বনাই লওঁ ঢোকলাৰ কাৰণে। ঢোকলাৰ কাৰণে চিৰাপ বনাবলৈ মই প্ৰথমতে এজোপা মোৰ নৰসিংহ পাতৰ গছ, ইয়াৰ পৰাই মই এনেকৈ পাত ছিঙি লৈছোঁ। ইয়াৰ কাৰণে মই লৈছোঁ এয়া নৰসিংহ পাত ছিঙি অনা আৰু এয়া চেনি এচামুচ লৈছোঁ, সৰিয়হ লৈছোঁ, ক'লা সৰিয়হটো এচামুচ আৰু আধা চামুচতকৈ কম নিমখ লৈছোঁ, কেইটামান কেঁচা জলকীয়া লৈছোঁ। জলকীয়াটো আপোনালোকৰ যিমানটো জ্বলা খায় সিমানটো হিচাপত লৈ ল'ব আৰু ইয়াতে নেমু এডোখৰ লৈছোঁ।
এতিয়া এখন কেৰাহীত তেল গৰম কৰিছোঁ আৰু সেই তেলতে এই সৰিয়হকেইটা দি দিছোঁ। সৰিয়হকেইটা যেতিয়া ফুটিব অকণমান, তেতিয়া আমি এই নৰসিংহ পাতখিনি দি দিম। অকণমান লৰাই লৈছোঁ। ইয়াতে জলকীয়াকেইটাও দি দিছোঁ আৰু নিমখ দি দিছোঁ। অকণমান লৰাই লৈছোঁ। পাতকেইটা বেছিকৈ ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব। ইয়াতে চেনিও দি দিলোঁ। এইখিনি মিলাই লৈছোঁ। আৰু এতিয়া আমি ইয়াতে 2 কাপ পানী দিম। আপোনালোকে চাব যেতিয়া নিমখ আৰু আপোনালোকৰ নেমুৰ পৰিমাণটো ঠিকমতে দিব। নিমখ যদি বেছি হৈ যায় বা নেমু যদি বেছি হৈ যায়, টেষ্টটো খুবেই বেয়া আহে। সেইটো কাৰণে অকণমান ধ্যান দি নিমখ আৰু নেমুটো দিব। ইয়াতে পানী 2 কাপ দি দিলোঁ আৰু এইখিনি উতলিবলৈ দিছোঁ। এইখিনি আমাৰ এতিয়া উতল আহিছে। উতলটো আহিলে ওপৰৰ পৰা নেমু চেপি দিম। মই এনেকৈ নেমু কাটি লৈছোঁ। আপোনালোকে জোখটো বুজি নাপালে এচামুচ দি দিব। নেমু ৰস এচামুচেই দিছোঁ মই। আৰু এইখিনি এতিয়া অকণমান লৰাই নমাই দিম। আমাৰ চিৰাপখিনি ৰেডি হৈ গ'ল। আৰু পূৰা আধা ঘণ্টাৰ পিছতে মোৰ ঢোকলাটো হৈ গ'ল। মই একচুৱেলি পূৰা আধা ঘণ্টা লাগে মই যেতিয়া ঢোকলাটো বনাওঁ, আৰু ভালকৈ মোৰ ঢোকলাটো হৈ যায়। মই তেনেকৈ একো ব্যৱহাৰ নকৰোঁ ঢোকলাটো সিজিছে নে নাই চাবলৈ। কিন্তু আপোনালোকে যদি বুজি নাপায় ঢোকলাটো সিজিছে নে নাই, তেতিয়াহ'লে এনেকুৱা এডাল লাঠি লৈ ল'ব। যিকোনো লাঠি এনেকুৱা টাইপৰ এডাল লৈ পানি ঢোকলাটোৰ ওপৰত এনেকৈ খুচি চাব। যদি একো লাগি নাহে তেতিয়াহ'লে ঢোকলাটো হৈ গ'ল, আৰু লাগি আহিলে আৰু অলপ টাইম লাগিব। মই নাচালোঁ, সেইটো কাৰণে মই ভিডিঅ'টো কৰা নহ'লে। আপোনালোকে এনেকৈ চাই ল'ব আপোনালোকৰ যদি কনফিউজন হয় কিবা। এয়া মোৰ ঢোকলাটো হৈ গ'ল। এতিয়া উলিয়াবলৈ এখন চুৰি এখন দি মই ছাইডকেইটা এনেকৈ কৰি লৈছোঁ আৰু ওপৰৰ পৰা এনেকৈ ঢকিয়াই দিছোঁ অকণমান। আৰু এইটো ঢোকলাটো ওলাই আহিলে। এয়া চাওকচোন, খুব স্পঞ্জি হৈছে ঢোকলাটো। এতিয়া আমি ঢোকলাটো কাটিম। কাটোতে হয়তো বুজিব পাৰিছে যে স্পঞ্জি হৈছে। চাব ঢোকলাৰ মিশ্ৰণটো যাতে খুব ডাঠ নহয় বা খুব পাতলাও নহয়, নহ'লে ঢোকলাটোৰ নুফুলিব, নহ'লে আৰু খুব বেছি ডাঠ হ'লে ঢোকলাটো নিসিজিব। তাৰ কাৰণে আমাৰ ঢোকলাৰ মিশ্ৰণটো ঠিকমতে হ'ব লাগিব। এনেকৈ ঘৰতে খুব সহজতে স্পঞ্জি ঢোকলা বনাব পাৰি। আপোনালোকৰ মোৰ ৰেচিপিবিলাক ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এয়া এতিয়া আমাৰ এই যিখিনি চিৰাপ আছিলে, চিৰাপখিনি ওপৰৰ পৰা ঢালি দিম। ঢোকলাটো অলপ চিৰাপ লাগে, সেইটো কাৰণে চিৰাপটো অকণমান মই বেছিকৈ বনাইছোঁ। গোটেই চিৰাপখিনি ঢালি দিলোঁ, আৰু এতিয়া 5-10 মিনিটৰ কাৰণে এইখিনি থৈ দিম। 10 মিনিটৰ কাৰণে থৈ দিলে আপোনাৰ ঢোকলাটো আৰু অকণমান ফুলিও যায়। ইয়াত 10 মিনিটৰ পিছতে আমাৰ ঢোকলা ৰেডি খাবলৈ। আশা কৰোঁ মোৰ ঢোকলা ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে।
মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।